মই কালিও কৈছোঁ আজিও কৈছোঁ এইটো নিকৃষ্ট এটা তেওঁলোকৰ মানে চিন্তা তেওঁলোকৰ এটা প্ৰপগণ্ডা যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে যুক্তিৰে নোৱাৰি অযুক্তিকৰ ভিত্তিহীন মিছলীয়া আৰু কিছুমান বিভ্ৰান্তিমূলক তথ্যৰে অসমৰ ৰাইজক তেখেতসকলে প্ৰৰোচিত কৰিব বিচাৰিছিল আৰু ইতিমধ্যেই তাৰ প্ৰত্যুত্তৰ কংগ্ৰেছ দলে পালে। পৱন খেৰা একচুৱেলি কংগ্ৰেছৰ তৃতীয় শ্ৰেণীৰ নেতা, শীলা দীক্ষিতৰ OSD আছিলে পৱন খেৰা। তেওঁক এইবিলাক মানে কাম কৰিবৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই লাইচেঞ্চ দি থৈছিল আৰু গৌৰৱ গগৈ ডাঙৰীয়াও নতুনকৈ তেওঁৰ শৰণাপন্ন হ'ল আৰু শৰণাপন্ন হোৱাই নহয়, গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰত্যক্ষ নিৰ্দেশনাত পৱন খেৰাৰ নিচিনা মানুহে যিয়ে অসমৰ বায়ু মাটিৰ অসমৰ ৰাজনৈতিক ইতিহাস বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নেজানে তেনেকুৱা ব্যক্তিৰ বিৰুদ্ধে এই ধৰণৰ এটা অত্যন্ত তুলুঙা বুলি ক'লেও ভুল হয়, একচুৱেলি অত্যন্ত নিচ এটা যিটো ষড়যন্ত্ৰ কৰিব বিচাৰিছিল তাৰো ইতিমধ্যে প্ৰত্যুত্তৰ কংগ্ৰেছ দলে পাইছে। পৱন খেৰা বোধহয় যিটো ছ'চিয়েল মিডিয়াত পাইছোঁ আপোনালোকে কৈ আছে তেওঁ এতিয়া অসমৰ পৰা তেওঁ ইতিমধ্যে বাহিৰ হৈ গৈছে। গ্ৰেপ্তাৰ কৰা হ'ব নেকি? গৌৰৱ গগৈ ৰাহুল গান্ধী পৰিয়ালৰ বিশ্বস্ত গৌৰৱ গগৈ, গতিকে গৌৰৱ গগৈৰ চিন্তাটো গান্ধী পৰিয়ালৰ চিন্তাৰ পৰা বাগৰি অহা চিন্তা। গতিকে ৰাহুল গান্ধীৰ নিশ্চয় ক'ৰবাত হ'লেও এইবিলাক কথা গৌৰৱ গগৈ আলোচনা কৰিছে আৰু গৌৰৱ গগৈ সেউজ সংকেত পোৱাৰ পিছত পৱন খেৰাৰ নিচিনা তৃতীয় শ্ৰেণীৰ কংগ্ৰেছৰ নেতাই এই ধৰণৰ এটা নিজ ষড়যন্ত্ৰ আৰু এনেকুৱা ধৰণৰ এটা মানে যুক্তিহীন ভিত্তিহীন তথ্যহীন আধাৰহীন এনেকুৱা ধৰণৰ অভিযোগ আনিছে। আমি কৈছোঁ, মইতো নিৰ্বাচন আয়োগক কৈছোঁ এই সময়ত কোনো ব্যক্তিক নিৰ্বাচনী প্ৰাৰ্থীক ব্যক্তিক প্ৰত্যক্ষভাৱে কোনেও নাম ধৰি তেনেকুৱা সমালোচনা কৰিব নোৱাৰে চৰিত্ৰিক দিশৰ পৰা আৰম্ভ কৰি। গতিকে নিৰ্বাচন আয়োগেও এটা চমুটো কেছ পৱন খেৰাৰ বিৰুদ্ধে ৰুজু কৰিব লাগে। ইতিমধ্যে যাৰ বিৰুদ্ধে অভিযোগ আহিছিল নেকি ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ে ৰাতিপুৱাই এই গোটেই পাছপোৰ্ট বিতৰ্ক যিটো এইটো দুধ কা দুধ পানী কা পানী, ইয়াত যে কোনো ধৰণৰ মানে ভিত্তি নাই, কোনো ধৰণৰ এই পাছপোৰ্টৰ লগত এনেকি ভূঞা শৰ্মা ডাঙৰীয়ানীৰ সম্পৰ্ক নাই, সেই কথাটো খুব বলিষ্ঠভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুৱাই প্ৰকাশ কৰিছে। আপুনি ভাষণত এটা উল্লেখ কৰিছে যে সমষ্টি মই ঘৰৰ ওচৰৰ ফালে অহাৰ কাৰণে সদায় মন থাকিব, কিন্তু দলৰ সিদ্ধান্ত যিটো হ'ব, দলে যিটো সিদ্ধান্ত দিব সেই সিদ্ধান্তৰ লগতেতো আমি সদায় থকাৰ পৰম্পৰা আছে। প্ৰতিষ্ঠানৰ পক্ষত প্ৰতিষ্ঠানৰ বিপক্ষত নহয়।